নমস্কাৰ সকলোকে, মোৰ নাম ভাৰ্গৱ বৰা। আজি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। এই ভিডিঅ'ত আপোনাক শুনাম শিৱপুৰাণ মাহাত্ম্যৰ দ্বিতীয় অধ্যায়, দেৱৰাজ ব্ৰাহ্মণৰ মুক্তি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সুতমুনিয়ে ক'লে, শিৱপুৰাণৰ দ্বাৰা মহাপাপী দুৰাচাৰী যি মানুহ নিত্য কাম ক্ৰোধ আদিত ডুবি থাকে, সিহঁতো শুদ্ধ হৈ যায়। শিৱ কথা হৈছে জ্ঞানযজ্ঞ, যি সাংসাৰিক ভোগ আৰু মুক্তি প্ৰদান কৰে, সকলো পাপ খণ্ডন কৰে, শিৱক প্ৰসন্ন কৰে, সকলো ধৰণৰ পাপীৰ মন শুদ্ধ কৰে। দেৱৰাজ নামৰ এজন দুষ্ট ব্ৰাহ্মণ আছিল, যি অধৰ্মী আছিল, মানুহক হত্যা কৰি ধন লুটিছিল, বৈশ্যাবৃত্তিত তৎপৰ আছিল। এদিন সি এজনী বৈশ্যাৰ প্ৰেমত পৰিল আৰু পিছত সি নিজৰ মা দেউতা আৰু পত্নীক হত্যা কৰি সকলো ধন লুটি ল'লে। এদিন সি ঘূৰি ফুৰোতে এটা শিৱ মন্দিৰ পালে। সি তাত অলপ ৰ'ল, কিন্তু তাত তাৰ জ্বৰ উঠিল। সেই মন্দিৰটোত ঢেৰ সাধু সন্ত আছিল আৰু শিৱ কথা পাঠ হৈ আছিল। সি নিৰন্তৰ শিৱ কথা শুনি থাকিল আৰু 1 মাহ পিছত তাৰ মৃত্যু হ'ল। মৃত্যুৰ পিছত যমদূতে তাক যমপুৰীলৈ লৈ গ'ল, কিন্তু শিৱলোকৰ পৰা শিৱগণসকল আহি যমদূতবোৰক খেদাই দেৱৰাজক কৈলাশলৈ লৈ যাবলৈ ধৰিলে। তেতিয়া যমৰাজে শিৱগণসকলক দেখি নমস্কাৰ কৰিলে। এই কাহিনীটোৰ অৰ্থ এইটোৱে যে নীচতকৈও নীচ মানুহ আৰু পাপীতকৈও পাপী মানুহে শিৱক প্ৰাপ্ত কৰিব পাৰে। শিৱ কথা নিত্য শুনিলে মানুহৰ যি দূষিত মন, সি পৰিষ্কাৰ হয় আৰু জ্ঞান ভক্তি বিবেকৰ উদয় হয়। সংসাৰত সুখৰ প্ৰাপ্তি হয় আৰু মুক্তিৰ প্ৰাপ্তি হয়। ধন্যবাদ।